হেল্ল' বন্ধু-বান্ধৱীসকল, সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ প্ৰকোপ বাঢ়ি গৈয়ে আছে। প্ৰতিদিনে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা তীব্ৰ গতিৰে বাঢ়িবলৈ ধৰিছে। সেই অনুপাতে কৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা কমাৰো নামেই লোৱা নাই। এতিয়ালৈকে সমগ্ৰ বিশ্বতে 1.5 লাখতকৈ অধিক লোক কৰোনা ভাইৰাছৰ বাবে মৃত্যু হৈছে। বাঢ়ি যোৱা মৃত্যুৰ হাৰ আৰু সংক্ৰমণৰ গতি দেখি বিশ্বৰ বিভিন্ন দেশে ইয়াৰ দ্বাৰা মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰৰ নিয়ম সলনি কৰিছে। হেল্ল' বন্ধু-বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। সাধাৰণতে যেতিয়া কোনো ব্যক্তিৰ মৃত্যু হয় তেতিয়া ব্যক্তিজনৰ ধৰ্ম, ঠাই আৰু পৰম্পৰা ভেদে বেলেগ বেলেগ নিয়মেৰে অন্তিম সংস্কাৰ কৰা হয়। কিন্তু এতিয়া কৰোনা ভাইৰাছৰ দ্বাৰা যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোকৰ অন্তিম সংস্কাৰ কৰাৰ নিয়ম সলনি কৰা হৈছে। প্ৰতিখন দেশতে বেলেগ বেলেগ ধৰণৰ আইন বনোৱা হৈছে, যাক সম্পূৰ্ণৰূপে পালন কৰা হৈছে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰেও কৰোনা ভাইৰাছত মৃত্যু ব্যক্তিৰ অন্তিম সংস্কাৰৰ বাবে কিছু নিয়ম বনাইছে। চৰকাৰৰ মতে যিসকল লোকৰ কৰোনা ভাইৰাছত মৃত্যু হৈছে তেওঁলোকৰ অন্তিম সংস্কাৰ তেওঁলোকৰ ধৰ্ম আৰু পৰম্পৰা মতে কৰা হ'ব, কিন্তু তাত বিশেষ সাৱধানতা লোৱা হ'ব। যদি মৃত ব্যক্তিৰ পৰিয়ালৰ মানুহে ডেড বডি চাব বিচাৰে তেন্তে দেখুওৱা হ'ব, কিন্তু সংক্ৰমণ যাতে নহয় তাৰ বাবে বিশেষ সাৱধানতা লোৱা হ'ব। আৰু ডেড বডি দেখুওৱাৰ পাছত লগে লগে লিকেজ প্ৰুফ প্লাষ্টিকৰ বেগত ভৰাই দিয়া হ'ব। লগতে চৰকাৰে কৈছে যিমান দূৰ সম্ভৱ ডেড বডিৰ পষ্টমৰ্টম কৰা নহ'ব, কিন্তু যদি দৰকাৰ হয় তেন্তে সম্পূৰ্ণ সাৱধানতাৰে ডেড বডিৰ পষ্টমৰ্টম কৰা হ'ব। ইটালীত কোনো ব্যক্তিৰ মৃত্যু হ'লে ধুমধামেৰে বিদায় দিয়া হয়। মৃত ব্যক্তিজনৰ পচন্দৰ কাপোৰ পিন্ধোৱা হয়, কিন্তু এতিয়া ইটালীত কোনো লোকৰ মৃত্যু হ'লে তৎক্ষণাত পুতি পেলোৱা হৈছে। মৃত ব্যক্তিৰ ঘৰৰ মানুহে যদি তেওঁ পচন্দৰ কাপোৰ আনে তেতিয়া মৃত ব্যক্তিৰ ওপৰতে সেই কাপোৰ ৰাখি পুতি পেলোৱা হৈছে। ইটালীত মৃত ব্যক্তিৰ পৰা যাতে কোনো লোক সংক্ৰমিত নহয় সেইবাবে ডেড বডি দূৰৰ পৰাই দেখুওৱা হৈছে। কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰথমতে চীনতে হৈছিল, সেইবাবে অন্তিম সংস্কাৰ কৰাৰ নিয়ম প্ৰথমে চীনতে সলনি কৰা হৈছিল। চীনত আগতে জ্বলোৱা আৰু পুতি পেলোৱা দুই ধৰণে অন্তিম সংস্কাৰ কৰাৰ নিয়ম আছিল, কিন্তু এতিয়া চীনত কেৱল জ্বলোৱাৰ অৰ্ডাৰহে দিয়া হৈছে। কেৱল এয়াই নহয়, চীনত কৰোনা ভাইৰাছত মৃত ব্যক্তিৰ ডেড বডি পৰিয়ালৰ মানুহকো চোৱাৰ অনুমতি দিয়া নাই। বৰ্তমান আমেৰিকাৰ পৰিস্থিতি আটাইতকৈ ভয়ংকৰ। আমেৰিকাত আগতে অন্তিম সংস্কাৰ বহু ধুমধামেৰে কৰা নিয়ম আছিল। বহু লোকে এই অন্তিম সংস্কাৰত ভাগ লয়। ডেড বডিৰ ওপৰত ফুল দিয়ে আৰু প্ৰাৰ্থনা কৰাৰ পাছত অন্তিম সংস্কাৰ কৰা হয় আৰু ডেড বডি পুতি পেলোৱা হয়। কিন্তু এতিয়া কৰোনা ভাইৰাছৰ বাবে বহু লোকে অন্তিম সংস্কাৰত ভাগ লোৱাত বাধা প্ৰদান কৰা হৈছে। কেৱল পৰিয়ালৰ কেইজনমান ব্যক্তিয়েহে অন্তিম সংস্কাৰত ভাগ ল'ব পাৰিব। স্পেইনত অন্তিম সংস্কাৰত সম্পূৰ্ণ বাধা দিয়া হৈছে। স্পেইনৰ গৃহ মন্ত্ৰালয়ৰ অৰ্ডাৰ মতে ডেড বডিৰ কোনো ধৰণৰ অন্তিম সংস্কাৰ কৰা নহ'ব। ডেড বডি ডাইৰেক্ট পুতি পেলোৱা হ'ব আৰু ডেড বডি পুতাৰ সময়তো 3জনতকৈ বেছি লোক থাকিব নোৱাৰিব। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।